Hello guys, good morning. আজি ৰাতিপুৱাই অফিচ ওলাই আছোঁ। আজি মানে ভিডিঅ'টো শ্বুট কৰা এটাই কাৰণ হ'ল ইয়াত আজি কুঁৱলী বহুত ডাঠকৈ পৰিছে, ইমান ডাৱৰীয়া হৈ আছে নহয়। আজি বতৰটো চাওক, পুৰা ক্লাউডি হৈ আছে। আজি মই কলকাতাত এইবাৰ প্ৰথম দেখিছোঁ যে ইমান মানে ডাৱৰীয়া কৰা আৰু কুঁৱলী পৰিছে ইমান ডাঠকৈ। চ' এইটো দেখাবৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো শ্বুট কৰিলোঁ মই। চ' মই বহুত দিন ভিডিঅ' বনাব পৰা নাই এইকেইদিন, অলপ গাটো ভাল নলগাৰ কাৰণে। চ' বলকচোন যাওঁ, আগত দেখাই আছোঁ কি হয়। চ' যিটো আজি মানে ঠাণ্ডা দিনত কলকাতাত এনেকুৱা এটা মানে দিন পোৱা নাছিলোঁ, যিটো আজি ইমান অসমৰ নিচিনা এটা ফিল কৰিছোঁ যে মানে গছ গছনি নাথাকিব পাৰে, কিন্তু ইমান এটা কুঁৱলী পৰি আছে নহয়। আজি ৰাতিপুৱাই উঠি গা ধুব মন যোৱা নাছিলে। চ' গাটো ধুই মেলি অফিচ ওলাই আহিছোঁ। এতিয়া মোৰ ৰাতিপুৱা আজি 8টা বজাৰ পৰা আছে, তাৰপৰা 12টা। চ' বলক মই দেখাই গৈছোঁ আপোনালোকক আৰু আগলৈ। এতিয়া মই চক এইফালে মাৰ্কেট পাই গৈছোঁ। মাৰ্কেট পোৱাৰ পিছত বাকী আপোনালোকক দেখাম আগলৈ কি হয়, চাই থাকিব। থেংক ইউ গাইজ। এতিয়া ট্ৰেফিক জাম, ৰাস্তা পাৰ হৈছোঁ। ৰাস্তা পাৰ হোৱাৰ পিছত এইফালে খুলিলে মিঠাই দোকান। এইফালে দোকানবোৰ খোলা নাই, আংকাল খুলি যায়। কাৰণ একচুৱেলি কি হয়, ইয়াত ৰাতিপুৱাই খোলে আৰু একবেলা বন্ধ কৰি দিয়ে দোকানবিলাক। প্ৰায় দোকানবিলাক বন্ধ কৰি দিয়ে, সকলো দোকান নকৰে আৰু। ছাগলী মাংসৰ দোকান একদম ৰাতিপুৱাই খুলি যায় ইয়াত। মই এতিয়া দেখাম আপোনালোকক, চাব। এই ছাগলী ওলমি আছে, দেখিছে নহয়, ইমান ভিৰ লাগে নহয় ইয়াত, কি ক'ম। আজি অলপ কম বাৰু। এইফালে এতিয়া মই মাৰ্কেট পাই আছোঁ। মাৰ্কেটখন একচুৱেলি চবেই পোৱা যায়, চব ৰাতিপুৱাই খুলি গ'ল মাৰ্কেট। এইফালে মাছৰ মাৰ্কেট আছে, যিটো মাছ সকলোবিলাক পোৱা যায় একচুৱেলি। অসমতকৈ ইয়াত অলপ ৰেটটো কম। এইখন হ'ল গাহৰিৰ দোকান, কণ্টেক্ট নাম্বাৰ দিয়া আছে। ব্ৰইলাৰ ৰাতিপুৱা আহি গ'ল। ত' বলকচোন যাওঁ, আগত দেখাই আছোঁ কি হয়। কলকাতাৰ মাছৰ বজাৰ, ৰাতিপুৱাই মাছ হ'লচেল ৰেটত চেল কৰে ইয়াত। এইফালে এখন লাগি আছে নদী, আৰু এটা চিনেৰিও দেখাম আপোনালোকক। এইটো ইয়াত বহুত ডাঙৰকৈ খ্ৰীষ্টমাছ পাতিছিলে। বলক মোৰ লগত আৰু বাকীবিলাক দেখাই গৈ আছোঁ। এই ব্ৰিজখন আপোনালোকক এদিন দেখাইছিলোঁ। এইখন ৰাতি 9টা-10টালৈকে খোলা থাকে, আৰু পাৰ হ'বৰ কাৰণে 1 টকা লাগে। অনলি বাইক, ৰিক্সা, চাইকেল, বাকী কাৰ পাৰ নহয় বাৰু। এই ছাগলীৰ দোকান খুলিলে অলৰেডি। চ' বলক গাইজ, আগলৈ দেখাই আছোঁ কি হয়, চাই থাকিব মোৰ লগত। আৰু এই কুকুৰকেইটা সদায় ইয়াতে শুই থাকে, পূৰা গেধা হৈ গৈছে খাই। কেতিয়াবা বিস্কুট খুৱাই থৈ যাওঁ সিহঁতক। বলক মোৰ লগত দেখাই আছোঁ বাকী। ৰাতিপুৱা ভিৰ লাগি গ'ল গাড়ী। এতিয়া এইটো ট্ৰেফিক পইণ্ট, এইটো হ'ল কলকাতাৰ টেকন'পলিছ বুলি কয়। এইটো ৰাস্তা পাৰ হ'ব লাগিব এতিয়া। আজি ইমান কুঁৱলী পৰিছে, দেখিছে নহয়। এইটোৱে টেকন'পলিছৰ মেইন হেৰিটো, ট্ৰেফিক পইণ্টটো। এণ্ড গাইজ, বাকী এইটো ৱেবেল টাৱাৰ যিটো বিল্ডিং হয় এইটো, আৰু এটা আপোনাৰ বহুত ধুনীয়া এটা ইমান দীঘল বাছ হয় ইয়াতে। এইটো হ'ল বহুত ডাঙৰ এটা ফৰেইনৰ কোম্পানী হয়, নামটো দিয়া আছে চব, মাৰ্টিন বাৰ্ন বিজনেছ পাৰ্ক। আৰু বন্ধন বেংকটোতো দেখাইছোৱে, এইটো হেড অফিচটো বন্ধন বেংকৰ লাগি আছে। আৰু অলপ গ'লে আৰোহণৰ যিটো অসমত গোটবিলাক চলি আছে, আৰোহণৰ গোট কোম্পানীৰ হেড অফিচটো ইয়াতে আছে। প্ৰায়বিলাক কলকাতাৰ পৰাই অসমত গৈ পেলাই স্থাপিত হৈ আছে এতিয়ালৈকে।
এইটো আজি কুঁৱলী পৰি থকাৰ কাৰণে বহুত নতুন বছৰত নতুন ভিডিঅ'ৰ লগতে ইংৰাজী নৱবৰ্ষৰ সকলোৱে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিলে। সকলোৱে ভালে থাকক, এনজয় কৰিব লাগে, এণ্ড পুৰণিখিনি পাহৰি নতুনত্বক আদৰি ল'ব লাগে, পাহৰিব নালাগে একচুৱেলি। চ' মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে সকলোৱে। আগত দেখাই আছোঁ, বলক মোৰ লগত। ইয়াৰ বিষয়ে জানো তই? ইয়াৰ বিষয়ে জানো তই কোন হয়? কাৰ বিষয়ে? মই এইটো হা? চ' গাইজ ফাইনেলি পাই গ'লোহি এতিয়া। এইখিনি হ'ল বাইক পাৰ্কিং। এইটো শেষৰ দেখিছে নহয়, এই বিল্ডিংটোৱে আমাৰ 3rd ফ্ল'ৰত মই থাকোঁ। চ' গাইজ এতিয়া অফিচ পাই গ'লোহি। অলপ সময় লাগে খোজকাঢ়ি খোজকাঢ়ি আহোঁতে। বলক আমাৰ অফিচটোতে দেখাম লাষ্ট মুমেণ্ট, তাৰপিছত মোৰ ভিডিঅ'টো সামৰিম। এইবিলাক চব দেখিছে মোৰ চাইড দোকানবিলাক, এইবিলাক ৰুটি চব্জি পায়, বহুত দাম লয় ৰাতিপুৱা ৰাতিপুৱা। ৰুটি 340 টকা। সেইটো কাৰণে প্ৰায় ইয়াত নাখাওঁ, কেতিয়াবা লৈ আহোঁ মন গ'লে, আৰু নিজে বনাই খোৱা মই টেষ্ট নাপাওঁ। ইয়াৰ খানা আৰু কলকাতাৰ খানা নিমিলে মোৰ। চ' বলক এতিয়া মোৰ লগে লগে অফিচটো দেখাম এতিয়া আপোনালোকক। চ' গাইজ আকৌ লগ পোৱাৰ আশাৰে তেতিয়াহ'লে আজিলৈ এৰিলোঁ। চ' ভিডিঅ'টোৰ জৰিয়তে দেখালোঁ এইটো অফিচটো মোৰ, আকৌ এবাৰ দেখাই দিছোঁ। চ' এইটোৱে ভিডিঅ'টোৰ শেষ। এতিয়া আকৌ আপোনালোকে মোৰ ভিডিঅ' আকৌ শ্বুট কৰিলে দেখাম, আপলোড কৰিম, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলৰ জৰিয়তে। এণ্ড যিবিলাকে মোৰ চেনেলৰ জৰিয়তে নতুনকৈ আহিছে নটিফিকেশ্যন পাবৰ কাৰণে আৰু ছাবস্ক্ৰাইব কৰি দিব, নটিফিকেশ্যন পাই থাকিব, বেল আইকনটো প্ৰেছ কৰি দিব, এণ্ড মোৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। থেংক ইউ ছ' মাছ গাইজ। আকৌ লগ পাম, জয় অসম। থেংক ইউ।